নমস্কাৰ। নামনি অসমৰ থলুৱা ভাষা ৰক্ষাৰ স্বাৰ্থত আৰিফুৰ ৰহমানৰ কবিতা গাঁওখন কিবা বেলেগ বেলেগ হৈ গেলে পিতে। গাঁওখন কিবা বেলেগ বেলেগ হলে পিতে, আকলাই গাঁওখনে নহয় পিতে। মই মানুহগিলাকো কিবা বেলেগ বেলেগ দেখছো। আজি আকমাহে থাকলো মই এতে। খুৰীমাই আকবাৰো মাত দিবা নাহিলে। মায়ে মোক ফোনতে আগদিন কৈছিল মাজতে দৰমুখৰ মাটিখিনিৰ হৈ খুৰাই কিবা কাইজা লাগা বুলি। হ'লেও মোৰ চলিটোকো মাত দিবা নাহিলে। মানুহগিলা কিবা বেলেগ বেলেগ হৈ গেলে পিতে। বৰদেউতা বোলে এবাৰ বিহুতো নাহিল, আটাৰ বছেকি শ্ৰাদ্ধতো নাহিল বোলে। তোক আগতে কৈছিলো নে মই এন্ধে আগদিন চব পাৰি যাব। বৰমাই মাজতে কৈছিল তই বোলে পইচা লাগলিহি ফোন কৰা হে হাতক। কেনে ইতা হাল বুই বুই ভাইৰে হাতক পঢ়োৱা। মানুহগিলা আৰু গাঁওখনো কিবা বেলেগ বেলেগ হৈ গেলে পিতে। এই পিতে পাঠশালা স্কুলখনত চলি নাই নেকি আজিকালি? অংগনবাদীখনতো বাইদেউগীটাকহি দেখা পাই আছো সদায়। আমাৰ লগৰ মনটোৱেহি কলাক মোক অলপ পইচা থকা গিলাই চলি চব চকুত থকা প্ৰাইভেট স্কুলত দিছে বোলে। সি আৰু এটা কথা কলাকে শুনি বয়াও লাগছে। চৰকাৰী স্কুলৰ মাষ্টাৰৰ চলিও প্ৰাইভেটত দিছে বোলে। গৰীব মানুহগিলাৰ চলিগিলাৰ কি হ'বতে সোধ আহা আৰু যাৱা। হ'লেও মানুহগিলা অলপ চকু দিবা লাগে স্কুলখনত। গাঁওখন কিবা বেলেগ বেলেগ হৈ গেলি পিতে। গাঁওখন কিবা বেলেগ হৈ গেল সঁচাই। মহেশ খুৰা আপাতৈ পুলিচত চাকৰি পাছিল যে সি বোলে সৰীয়া কোঠাৰ গাঁৱত মাটি কিনছে। ছুটিত আহিলেও তাতে সোমাই থাকে। বয়াই লাগে বাপেকটোক লাগে। পঢ়িব পাৰা দুই এটাই টেটত চাকৰি পোৱা বুলি শুনছো ৰ। হ'লেও আধা চলি বোলে চেন্নাইত গুচি গেছি কাম কৰবা। আটাও ডেকা চলি নাই গাঁৱত। বিপদ আপদ বাদে বিহুখান পাতবা গেলেও মানুহ নোহোৱা হৈছে বোলে গাঁৱত। বিহু মঞ্চৰ নামত গদলাই গান গাবা কোনবা এটাক মাতি আনে বোলে। তাকো কমিটি পাতাৰ নামত মস্ত কাইজা বোলে। তাতেও কংগ্ৰেছ বিজেপি হ'ল। গাঁওখন কিবা বেলেগ বেলেগ হৈ গেলে পিতে। মদান মাষ্টাৰৰ আপিটো গুৱাহাটীত যে পঢ়িছিল, মই বিয়া যাৱা বুলিয়ে ভাবছিলো। এই সিদিনাই বল্লাৰ পাৰৰ ফটো চাই আমাৰ সৰু ধানে সি কলাক কিবা প্ৰি ৱেডিং ফটোশ্বুট বোলে। মাইনাও কৈছি ৰ মেহেন্দি ৰচম নে হালদি ৰচমো পাতব বুলি। গাঁৱৰ মানুহক খবৰে দিয়া নাই বোলে। ভাগোৱা বনোৱা চব বাহিৰৰ মানুহ ভাড়াত আনব বোলে। গাঁওখন কিবা বেলেগ বেলেগ হৈ গেলে পিতে। পৰদিনাই মনোজ দাহঁতৰ তাত গেছলো। কাৱে নাই ঘৰত। বৰমাই ভাত বনাই আছে। বৌটো দিনটো ঘৰতে নাথকে বোলে। কিবা মিটিং আৰু গোটৰ কামত ঘূৰি ফুৰে। চলি পলিৰ ওপৰত আগধানো গুৰুত্ব নাই। তাৰো দিনটো পুৱাৰ পৰা যোৱা গধলাই ঘৰ আহি পায়। মানুহ কিবা বেলেগ বেলেগ হৈ গেলে পিতে। মোহনৰ বৈনাকটো যে পলে গেছিল কোনবা মিস্ত্ৰীৰ লগত। মই তাক আহিবাৰ দিনাৰ পাই দিনটো ফোনতে কথা পাতা দেখা পাই আছো। মায়ে কচি খেদি দিছে বোলে গিৰাকে। তাৰ আগৰো চলি পলি আছে। কমলা পেহীৰ আপিটোক লেগিহে বয়া লাগে। ইমান কম বয়সতে বিধৱা হ'ল। গিৰাকটোই মদ খাই খাই মৰছি। হ'লেও কি হ'ব, মই আহান্তে দেখছো ৰাস্তাৰ কাষত সেইখান বহি খাবা পৰা মদৰ দোকান দিছিয়ে পিতে। আধা বয়স নহন্তে মৰব দেখো চলি খোপা লিভাৰ নষ্ট হৈ। ঠিকাদাৰৰ আপায়ো পঢ়ি শুনি বেলেগ দোকান দিবা নল্লাক। চৰকাৰে দিবা দিলাক বুলি মদুৰ দোকানো দে না। গাঁওখন কিবা বেলেগ বেলেগ হৈ গেলে পিতে। আহাকালি ময়ো যাম দে পিতে। এটা কথা কিন্তু ভাল হৈছে,
চৰকাৰে বাকী কৰক বা নকৰক ৰাস্তাকেইটা কিন্তু বনাইছে। পুৱাতে নেগলেও যেতেই তেতেই গাড়ী পায়। খুৰাহঁতৰ লগত আকৌ নালকিবি তই, বিপদে আপদে লাগবই ইহঁতক। বাবুৰ জন্মদিনত মাইক লগত লৈ যাবি, গদলাই ঠগি এখন দিম। এটা কথা পাহৰিছিলোঁৱে, আমাক নুসুধাকে মাটি চাটি বেচা কথা নাপেতবি কাৰো লগত। বাহিৰৰ মানুহে মাটি কিনি ফুচছি বুলি। আনহাতে ময়ো দেখছোঁ ৰাস্তাৰ মাটিগিলা ডাঙৰ ডাঙৰ ৱাল দি বেৰা দি থচি। কিবা কোম্পেনী হ'ব নেকি? অহাকালি ময়ো যাম দেই পিতে। বাটত বেছি নলবি, মাটি কাটা ট্ৰেক্টৰ আৰু ডাম্পাৰ কিখানো বৰ উৎপাত। গাঁওখন কিবা বেলেগ বেলেগ হৈ গেলি পিতে।